এই গাখীৰখিনি মই গৰম কৰিম, মানে 2 কাপ গাখীৰ দিম। আধা লিটাৰ গাখীৰ, অকণমান কমতি আছে। সেইখিনি মই চুজিৰ লালমোহন বনাম, চাই থাকক। কেনেকুৱা হয় নাজানো আৰু, চেষ্টা কৰোঁ। আগতে বনাইছিলোঁ। উতলিবলৈ দিওঁ, বেছি নহয়, অকণমান উতলিবলৈ তাতে চুজি দি দিম। ইয়াতে গৰু ঘিউ 1 চামুচ দি দিম, 1 চামুচ বা 2 চামুচ দি দিম, কাৰণ মই নেভাজোঁ আৰু বাৰু অলপ অলপকৈ দিব। বেছিকৈ দিলে মানে সোনকালে সিজি যাব, গোটা বান্ধি যাব। আপোনালোকে চাওক, এইটো অলপ সিজি গ'ল। এতিয়া অকণমান ঠাণ্ডা হ'লে দিব। ঠাণ্ডা হৈ পেলাই অলপ খচি পেলাই থ'ব ভালকৈ। অকণমান লাডু হ'লে তেতিয়া আপোনাৰ ভাল হ'ব, নহ'লে টান মাৰি যাব। টান হ'লেতো ভাল নহ'ব খাবলৈ। এখন বেলেগ থালিত নমাই ল'ব, নহ'লে টান হৈ যাব। যদি বেছি টান হয় অকণমান গাখীৰ দি ল'ব ডৌটো বনাওঁতে। যিমান পাৰে সিমান আপোনালোকে মঠিব। মই মঠিছোঁ। ঠাণ্ডা হ'লে, অলপ ঠাণ্ডা হ'লে যাতে চুব পৰাকৈ মঠিব। এইখিনি চব চফ্ট হৈছে। এনে ঢাকি থ'ম, কাৰণ মই চেনি পানী বনাম তিয়াবৰ কাৰণে। যদি অকণমান টান হোৱা নিচিনা দেখে, বেছি টান হ'লে আপোনালোকে, টান হ'ব আচলতে, আটা যেনেকৈ মঠে তেনেকৈ কৰিব। চফ্ট হৈছে, তেনেকুৱা কৰিব আপোনালোকে। গোল কৰে, দীঘলীয়া কৰে, আপোনাৰ নিজৰ ইচ্ছা। ইয়াত চব বহুত মিহি হৈছে। মই আৰু অকণ গোল কৰিব লাগিব। এনেদৰে আপোনালোকে কৰিব। যিমান মুঠে সিমান ভাল। মই এতিয়া চেনিৰখিনি চাচনিখিনি বনাম, মানে চেনি পানীখিনি তিয়াই থ'বৰ কাৰণে বনাম। তাৰপাছত এইখিনি এইটো তেলত ভাজিম। 2 কাপ চেনি দিছোঁ, আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী দিব। 1.5 কাপ পানী দিছোঁ। কেশৰ কেইডালমান দি দিছোঁ, কালাৰটো ভাল হ'বৰ কাৰণে। ইয়াতে অলপ গৰম কৰোঁ আৰু চেনিৰ পানী চাচনি বনাইছোঁ তিয়াই থ'বৰ কাৰণে। লালমোহনকেইটা কেনেকুৱা হয় নাজানো আৰু, এতিয়ালৈকে ভজাই নাই। মই নমাই থ'ম, কাৰণ আঠা হৈছে আৰু। হৈছে, এতিয়া নমাই থ'ম। সেইখিনি উঠাই খিনি খচিম আকৌ। হৈছে এইখিনি মই আকৌ মঠিম। আৰু অলপ চফ্ট কৰিব লাগিব, কাৰণ মানে তেতিয়াহে ভাজোতে ফাটি নাযায়। হৈছে আৰু মই এনেকৈ সৰু সৰু লাডু বনাই পেলাই অলপ যেনেকুৱা আপোনালোকে যেনেকুৱা আকাৰত বিচাৰে তেনেকুৱা আকাৰে কৰি ল'ব। মই একেবাৰে ঘৰুৱা সাজত আছোঁ। পেও পেও কৰি নাথাক, দিম নহয়। বিস্কুট দি আহিলোঁ, সি মানে বৰ পেপেয়াই থাকে। একদম মিহি হ'ব লাগিব, মিহি হ'লেহে তেতিয়া নাফাটে ভাজোতে। এয়া চব ৰিফাইন তেল দি দিলোঁ। মই সদায় লোহাৰ কেৰাহীতে বনাওঁ, আপোনালোকে ভাবে সদায় লোহাৰ কেৰাহীতে বনাওঁ। চিমত দি দিছোঁ, কাৰণ বেছি জুই দিলে এতিয়া বৰ্তমান হেৰি হৈ যাব, লাগি ধৰিব। আৰু লাহে লাহে কৰিব আপোনালোকে। এয়া সিজিছে আৰু ৰঙা হৈছে। আমাৰ পোৱালীকেইজনীয়ে
গোল কৰিছিলে কাৰণে দুই এটা ফাটিছে পিছে। এতিয়া মই লাহেকৈ জুইটো বঢ়াই দিছোঁ। একদমনো একেবাৰে আপোনাৰ পাঁচ 6 ঘণ্টালৈ তিয়াই থ'ব লাগিব, তেতিয়াহে বস্তুটো চফ্ট হ'ব। একেবাৰে গোলাপ জামুনৰ নিচিনা নহয় আৰু, কিন্তু চুজিৰ ভাৱ এটা থাকিব। তথাপিতো আপোনালোকে বনাই চাব পাৰে। ভিডিঅ'টো কেনেকুৱা পালে তেতিয়াহ'লে জৰুৰ কমেণ্ট কৰিব, লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু ছাবস্ক্ৰাইব বা লাইক কৰি থ'লে মোৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব। বহু দিন মই ভিডিঅ' বনোৱা নাই, আজিকালি এলাহো লাগে। এয়া চব মই আজি গোটৰ মিটিং হৈছিলে কাৰণে চবকে দিলোঁ, চবেই খাই ভাল পালে। এয়া চব বহুত চফ্ট হৈছে। একদম লালমোহনৰ নিচিনাটো ক'ত হ'ব আৰু গোলাপ জামু, কাৰণ চানা আৰু ঢাপৰ দিয়া হয়। খুবেই ভাল হৈছে, চফ্ট হৈছে। আজি আলহী আহিছিলে 12গৰাকী 13গৰাকীমান, তেখেতসকলে খালে, কিন্তু ভিডিঅ'টো দিবলৈ থাকিলে। এয়া খালোঁ, বহুত ভাল হৈছে, টেষ্টি হৈছে। আৰু ভিডিঅ'টো চাই কেনে পালে জোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। চুজিৰ লালমোহন। মোৰ অলপ গাখীৰটো কমিছিলে, ফ্ৰিজত থৈ দিয়াৰ কাৰণে অকণমান মানে বেছি চফ্ট হোৱাৰ কাৰণে ভাগি গৈছে। তেতিয়াহ'লে জোৰ লাইক এটা কৰিব এতিয়া, কাৰণ ধুনীয়া হৈছে। 30টামান বনাইছিলোঁ, আজি 24টামান শেষেই হ'ল আৰু, কাৰণ আলহী আহিছিলে। এতিয়া টুকুৰা খাম। বহুত ভাল হৈছে, চফ্ট হৈছে আৰু লালমোহনৰ টেষ্টেই হৈছে। অকণমান চুজিৰ ভাৱ এটা থাকিব, তথাপিতো ঘৰুৱা ভাৱত বনোৱা হিচাপে যথেষ্টখিনি ভাল হৈছে। আপোনালোকেও বনাব, মই একেবাৰে ঘৰুৱা সাজত আছোঁ। এয়া চাওক, বহুত স্পঞ্জিয়ে হৈছে আৰু পৰুৱা হৈ কাৰণে মই ফ্ৰিজত থৈছিলোঁ। খাই ভাল লাগিছে, খুব টেষ্টি হৈছে। তেতিয়া ভিডিঅ'টো চাই কেনেকুৱা পালে জোৰ লাইক এটা কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।